মই আজি এইটো মানে এই অনুষ্ঠানৰ ফিতা কাটি শুভ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। লাহৰিঘাটত অন্তোদয়া ক্লাষ্টাৰ অসমী কাটিং আৰু নিটিং চেণ্টাৰৰ শুভ উদ্বোধন। গাঁৱৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে লাহৰিঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত কাঠনি গাঁও পঞ্চায়তত অন্তোদয়া ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ অধীনত প্ৰথমটো অসমী কাটিং আৰু নিটিং চেণ্টাৰ শুভ উদ্বোধন কৰে। শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে লাহৰিঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মণিকা ৰংখাঙৰ লগতে উপস্থিত থাকে খণ্ড প্ৰকল্প প্ৰবন্ধক সৌৰভজ্যোতি গোহাঁই। উল্লেখযোগ্য যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত লাহৰিঘাটৰ প্ৰায় ২৭,০০০ মহিলাক এই আঁচনিয়ে সামৰি লৈছে। পৰৱৰ্তী সময়ত লাহৰিঘাটত আৰু ৩টা কেন্দ্ৰ মুকলি কৰা হ'ব বুলি মহিলা গোটৰ BMPয়ে উল্লেখ কৰে। অধীনত আমাৰ যি কাঠনি গাঁও পঞ্চায়ত আছে তাৰ আমাৰ তাত যিখিনি আমাৰ হেৰি আছে আত্মসহায়ক গোট আছে তেওঁলোকে লৈ পেলানি আমি এটা প্ৰডিউচাৰ গ্ৰুপ বুলিয়ে ক'ব লাগিব, প্ৰডিউচাৰ এণ্টাৰপ্ৰাইজ একচুৱেলি প্ৰডিউচাৰ এণ্টাৰপ্ৰাইজ এটা আমি বনাইছোঁ। তাতে আমাৰ 10টা আজি মেচিন চিলাই মেচিন দি কাটিং আৰু নিটিঙৰ এটা চেণ্টাৰ ইয়াত খুলিছোঁ, যাতে আমাৰ আত্মসহায়ক গোটৰ মহিলাখিনি স্বাৱলম্বী হয় আৰু তেওঁলোকৰ জীৱিকা উপাৰ্জনৰ এটা স্থল মানে হয়। ইয়াৰ পৰা কি আপোনালোকৰ নিজৰ মাজতে আমি বৰ্তমান মাৰ্কেটিং কৰিম, যিহেতু আমাৰ লাহৰিঘাট উন্নয়ন খণ্ডৰ অধীনত প্ৰায় ২৭,০০০ মহিলাই আমাৰ জড়িত হৈ আছে। প্ৰথম আমি নিজৰ মাজতে আমি এবজৰ্ভ কৰাম বস্তুখিনি প্ৰডাক্টখিনি, তাৰপিছত আমি মাৰ্কেটিং প্লেন এটা বনাইছোঁ। গোটেই প্লেনখিনি আমাৰ শেষ হোৱাকৈ নাই, বনাই আছোঁ। গোটেই আমি ডিটেইলছখিনি ধৰি লওক বনাই মেলি কমপ্লিট কৰাৰ পিছতহে আপোনালোকক জনাব পাৰিম। আপোনালোকৰ যিটো ডেফিনেটলি আছে। আমাৰ CLF-ৰ অধীনত হৈছে ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন। আমাৰ যোনটো কষ্টলীৰ অন্তোদয়া ক্লাষ্টাৰ আছে তাৰ অধীনত আমি কামখিনি ষ্টাৰ্ট কৰিছোঁ। আমাৰ জীৱিকাসকল বহুত ক্ষিপ্ৰতাৰে এই কামটো কৰিছে। চৰকাৰৰ ফালৰ পৰা আমাৰ যোনটো CLF-ৰ ফাণ্ড যোনটো কৰ্পাছ হয়, CLF-ৰ ফাণ্ডৰ পৰা আমি পইচাখিনি দিবৰ কাৰণে সক্ষম হৈছোঁ। এই কেন্দ্ৰটোত 4টা জিপিত প্ৰায় আছে 400ৰ ওপৰত আত্মসহায়ক গোট আছে। প্ৰত্যেকজনী মহিলাটো আমি এবজৰ্ভ কৰাব নোৱাৰোঁ। প্ৰায় ধৰি লওক 100টা পৰিয়াল যদি আমি ইয়াত কৰিব পাৰোঁ তেতিয়াও আমি লাভৱান। 100টা পৰিয়াল জীৱিকাৰ উপাৰ্জনৰ এটা স্থল মানে তেওঁলোকে বাছি ল'ব পাৰিব। এনেকুৱা চেণ্টাৰ আমি কাটিং এণ্ড নিটিং চেণ্টাৰ প্ৰায় 10টা কৰিম বুলি ভাবিছোঁ লাহৰিঘাট ব্লকৰ অধীনত। আজি কাঠনি জিপিত আমাৰ এটা হ'ল আৰু কাইলৈ হয়তো আমি কোষ্টলী পঞ্চায়তৰ অধীনত এটা কাটিং এণ্ড নিটিং চেণ্টাৰ বহাম। ঠিক তেনেধৰণে আমাৰ 4টা ক্লাষ্টাৰত প্ৰায়